ৰাতিপুৱা ৰাতিপুৱা কি শাক তুলি আছে চাওকচোন। দুৰুম শাক তুলি আছে। তাৰমানে ভিডিঅ'টো বনালোঁ কিয়, গোটেইকেইটাৰ হাততে শাক চাওক। তেতিয়াৰ পৰা শাক তুলিছে, কাৰ কিমান হাতত শাক আছে চাওকচোন। দিয়া তোমাৰ হাতত চাওঁ, দেখুৱাচোন। এইখিনি আমাৰ জিঅ' তুলিছে। জিঅ' তুলিছে। মা কিমান তুলিছা তুমি দেখুওৱা। আৰু চবচে হায়েষ্ট মাৰ। আমি গাঁৱলীয়া মানুহ হয়। পুৰা তুলিছে মাই। মায়ে পুৰা মানে। আৰু এনেকৈ সৰিয়হৰ মাজে মাজে পুৰা আপোনাৰ দুৰুম শাকবিলাক পুৰা হৈছে, তাকে তুলিছে। ঘৰত লৈ যাব লাগিব শাক। গাঁৱৰ ৰাতিপুৱা মৰ্ণিং এনেকুৱাকৈ আৰম্ভণি হয়, দিনটোৰ আৰম্ভণি এনেকৈ হয়, পথাৰৰ পৰা আৰম্ভ হয়। শাক তোলা। তাই তুলি আছে নচোৱা কিয়। আৰু পাইছানে মা? আৰু মুখত ব্ৰাছ লৈ পুৰা তুলি আছে একদম। দিয়া দিয়া ব'লা 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 ব'লা। সেইটো শাক নহয়। আজি নগাঁৱত আমাৰ 3 নম্বৰ দিন। আজি যাবলৈ ওলাইছোঁ আমি মৃত্যুঞ্জয় মন্দিৰ। আজি পাপা নাযায়, আজি মাক লৈ ওলাইছোঁ। ওলাই অহাই নাই। আৰু ইফালে আগত এওঁ আৰু জীও ৰখি আছে। ব'লক আজি আমি শিৱ বাবাৰে দৰ্শন কৰি আহোঁ। মোৰ পিছে পিছে মা। নহ'লে ব'লক আমাৰ আজি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আহোঁ। আমাৰ যাত্ৰা আৰম্ভ। আজি আছে মা, জিও, জান, এইটো দি দিছোঁ না বতাহলে এওঁ। ব'লক তেনেহ'লে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কোৱা আকৌ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আমি মন্দিৰ আহি পালোঁ। আমাৰ নগাঁৱৰ ঘৰৰ পৰা মাত্ৰ 35 মিনিটৰ দূৰত আমাৰ এই মন্দিৰটো। তাৰপাছত আপোনালোকে ইয়াতে ধূপ চাকি গংগা জলৰ পৰা মানে মন্দিৰত যিখিনি দৰকাৰী বস্তু লাগে, গাখীৰৰ পৰা সকলোখিনি বস্তু ইয়াতে পাই যাব। আপোনালোকে খালি লৈ ল'লে হ'ল। নিজৰ সুবিধাত কি কি লাগে কি নালাগে চাই মেলি ধুনীয়াকৈ লৈ ল'ব। তাৰপাছত তেখেতসকলে চব দিব। তাতে তাৰমানে আপুনি নাৰিকলৰ পৰা বুট মগুৰ পৰা মিঠাই লাগে, যি লাগে সকলোখিনি বস্তু পাই যাব। তাৰপাছত আমি আহিলোঁ, গোটেইখিনি বস্তু যি ল'ব লগা আছিলে আমাৰ লৈ পেলাই আমি আহিলোঁ মন্দিৰলৈ। তাৰপিছত এতিয়া আমি মন্দিৰ আহি পালোঁ। এয়া আছে মন্দিৰৰটো চাৰিওফালটো এয়া মানে পাৰ্কিঙৰো সুবিধা আছে। গাড়ী থোৱাৰ কোনো অসুবিধা নাই ইয়াতে। চবফালে গাড়ী থ'ব পাৰিব আপোনালোকে। তাৰপিছত এতিয়া চাকি আমি প্ৰথমবাৰ এবাৰ যাওঁতে আমি চাকি ভিতৰত জ্বলাইছিলোঁ, কিন্তু এইবাৰ চাকি চব বাহিৰত জ্বলাব লাগিব। চাকি ভিতৰত জ্বলোৱাটো বন্ধ কৰি দিছে। ধূপ চাকি যি নিছে চব বাহিৰতে ধুনীয়াকৈ জ্বলাই ল'লে হ'ল। আমি এয়া ধূপ চাকি জ্বলাই ল'লোঁ। আৰু ভিতৰৰ দৰ্শনৰ কাৰণে অকল গাখীৰখিনি লগত লৈ যাব লাগিব। ভিতৰত অকল মানে যিটো মেইন শিৱলিংগ আছে, শিৱলিংগটোত গাখীৰ ঢালিব পৰা সুবিধা কৰি ৰাখিছে। তাৰপাছত আমি এতিয়া ইয়াতে ধূপ চাকিখিনি জ্বলাই ল'লোঁ। লৈ পেলাই এইফালে এইবোৰ গছত এইবোৰতো মানুহবিলাকে সেৱা কৰে। এইবোৰ ডম্বৰু, বাঘ ৰঙৰ কাপোৰ এইবোৰ চব বান্ধি থৈছে এনেকৈ। তাৰপাছত আমি এতিয়া ভিতৰলৈ আহিলোঁ। ভিতৰলৈ অহা নাই, এতিয়া আমি মন্দিৰত উঠিলোঁ। চিৰিকেইটা উঠি আমি এতিয়া লাইন পাতিব লাগিব। মানুহৰ লাইন দেখিছেনে, কিমান মানুহৰ লাইন মানে একদম মেইন গেটৰ পৰা আৰম্ভ কৰি একদম গোটেই মন্দিৰটো এক পাক ঘূৰিছে। তাৰপাছত সেই পাক ঘূৰি আৰু তললৈ চিৰি দি নামি আহিছে মানুহ। ইমান মানুহ হৈছে, ঠেলা হেঁচা মানুহ একদম পূৰা। তাৰপাছত লাইন পাতি আমি এতিয়া ভিতৰলৈ যাম। ভিতৰতে আপোনালোকে অকল গাখীৰ ঢালিবৰ কাৰণে এটা ডাঙৰ পাত্ৰ এটা আছে, সেইটো পাত্ৰটো অকল গাখীৰ ঢালিলে হ'ল। বাকী ভিতৰত একো নাই। মানে এনেকৈ লাইন পাতি গৈ পেলাই অকল তাতে শিৱলিংগত গাখীৰ ঢালিলে হ'ল। আৰু দান পাত্ৰত আপোনালোকৰ যি দিয়ে আপোনালোকৰ ইচ্ছা সেনেকৈ দিলে হ'ল। আমি এনেকৈ এই ভিতৰখন আমি বেছি দেখাব নোৱাৰোঁ, কাৰণ কেমেৰা আমি অলপকৈ কিবা কৰি ভিডিঅ' অলপ দেখাইছোঁ আৰু আপোনালোকক দৰ্শন দেখাবৰ কাৰণে, মানে কেনেকুৱা কি ভিতৰটো দেখাবৰ কাৰণে কৰিছোঁ। এয়া হৈছে মেইন শিৱলিংগটো, ইয়াতে মেইন পূজা চলে। তাৰপাছত আমি এইফালে সেৱা চেৱা কৰি পেলাই আমি ওলাই আহিলোঁ বাহিৰলৈ, এপাক ওলাই আহি পিনে তললৈ নামি আহিছোঁ।
তলতো এডাল হেৰি গছ আছে, আহত গছডাল আছে, তাতে আমি এতিয়া সূতা বান্ধিম। মানুহে তাতে ডম্বৰু আৰু ইয়াতেও বাঘ ৰঙৰ কাপোৰ ইয়াতেও বান্ধি থৈছে, কিন্তু মই সূতা বান্ধিলোঁ। সূতা মানে আৰু এই মানুহৰ মনৰ ইচ্ছা কিবা এটা থাকিলে সেইটো কৈ পেলাই সূতাডাল বান্ধিব লাগে। মোৰ যিহেতু 2টা ল'ৰা ছোৱালী আছে, যিহেতু সেইকাৰণে কিবা এটা মনৰ ইচ্ছা কৰি কিবা এটা বান্ধি ল'লোঁ আৰু তাতে মানে এইটো যদি মনৰ ইচ্ছা পূৰা হয় তাতে যাই পেলাই ৰছীডাল ছিঙি দিব লাগে। পিছৰবাৰ গ'লে আপোনালোকে ৰছীডাল ছিঙি থৈ আহিলে হ'ল। আৰু সেইখিনি বেলেগ তাতে আৰু পূজা কৰিব লগা বেলেগো নাই, তাতে লাইন পাতি সেইখিনি পূজা চূজা কৰিলে হ'ল। পূজা শেষ কৰি উঠি আমি তাৰপিছত আৰু আমি বাহিৰতে অলপমান বহিলোঁ। মন্দিৰৰ চিৰিবোৰত বহিব পাৰে ধুনীয়াকৈ সকলোৱে, আপোনালোকে দেখিছে মন্দিৰটো বহুতেই দেখিছে কিজানি। তাতে বহি মেলি আমি আৰু ধুনীয়াকৈ গাজি প্ৰসাদ লৈ পেলাই গুচি আহিলোঁ, কাৰণ আমি ভোগলৈ লাইন নাপাতিলোঁ। ভোগৰ কাৰণ পাপাই এফালে ফোন কৰিছে, আমাৰ ঘৰত হেনো আলহী আহিছে, গীতানগৰৰ পৰা আলহী খুৰী কেইজনীমান গৈছে, ভাইটি এজন গৈছে। তাৰপিছত আমি দেখিছেনে মানুহৰ লাইন, আমি আৰু ভোগৰ কাৰণে লাইন পাতিলে আৰু দেৰি হৈ যাব, সেইকাৰণে গুচি আহিলোঁ। এইখিনি এনেকুৱা সৰু সৰুকৈ পানীৰ এইবোৰ বান্ধি থৈছে, পানীৰ এনেকৈ পুখুৰী নিচিনাকৈ সৰু সৰুকৈ কিবা বান্ধি থৈছে। তাতে কাছ আছে, মাছ আছে, এইটো দেখিছেনে ডাঙৰ কাছটো। আমাৰ ফালে অহাৰ কাৰণে জানজিও চালে, সিহঁত কাছটোক চালে। তাৰপাছত আৰু আমি এতিয়া হৈ গ'ল পূজা যি কৰিব লগা আছে কৰি মেলি আমি ঘৰলৈ ঘূৰি আহিলোঁ। আহিবৰ সময়ত আমাৰ গাড়ীৰ আগত দেখিছেনে এনেকৈ ভিডিঅ'টো এনেকৈ কৰিলোঁ। পৰিয়াল এটা হয়, মাক আৰু জীয়েক বহিছে, এইফালে বাপেক আৰু পুতেক বহিছে চাইকেলত, এনেকৈ যোৱাৰ কাৰণে ভাল লাগিল। ভাল পাই এনেই দৃশ্যটো এনেই আপোনালোকক দেখাবৰ কাৰণে ল'লোঁ। সিহঁতেও চাব ধৰিছে, কিয়নো আমাক ভিডিঅ' কৰিছে বাৰু। এয়া আহিছে আমাৰ গীতানগৰৰ পৰা খুৰীহঁত গৈছে, খুৰী গৈছে 3জনী, খুৰী 2জনী আছে, আইতা এজনী আছে, তাৰপিছত ভাইটি এটা আছে। ভাইটিটো বাৰু বাহিৰতে আছিলে, আমাৰ ভাইটিৰ লগতে কথা পাতি থাকিলে, তাক বাৰু উঠোৱাই নহ'ল। তাৰপিছত এয়া গধূলিৰ পৰিৱেশ, সিহঁতে পথাৰত দুইটাই দেখিছে দেখোন কেনেকুৱা কি কৰিব ধৰিছে দুইটাই। তাৰপিছত খুৰীৰ লগত অলপমান খেলিলে, খুৰীও ল'ৰা ছোৱালী ভাল পায়, দুইটাকে লগ পাই খুৰীও বিৰাট ভাল পালে। বাকী আমাৰ গোটেই দিনটো শিৱ বাবা দৰ্শনতে এনেকৈ পাৰ হৈ গ'ল, মনটো ভাল লাগিল। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব, আৰু যদি পাৰে আমাক কমেণ্ট কৰি জনাব, আপোনালোকৰ কমেণ্টখিনি পালে ভাল লাগে। তেনেহ'লে আজিলৈ ৰাখিছোঁ, ধন্যবাদ।